নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আমি আপোনালোকক জনাম যে 15 নম্বৰ দিনাখনৰ পৰা 21 নম্বৰ দিনাখনলৈকে কুকুৰাৰ পোৱালিবোৰক কেনেকৈ চোৱাচিতা কৰা হয় কিহতক কি দৰব দিয়া হয় কিহতক কি ভ্যাকচিন দিয়া হয় আৰু কিহতক কি দানা খাবলৈ দিয়া হয় এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই ভিডিঅ'টো ফেসবুকত চাই আছে তেনেহলে আমাৰ পেজটো লাইক কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহলে এতিয়া আমাৰ এই টিপছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো বজাই দিব বন্ধু বান্ধৱীসকল 1 ৰ পৰা 7 দিনলৈ আৰু 8 ৰ পৰা 14 দিনলৈকে কুকুৰাৰ পোৱালিবোৰক কেনেকৈ চোৱাচিতা কৰা হয় কিহতক কি দৰব খাবলৈ দিয়া হয় কি ভ্যাকচিন দিয়া হয় কি দানা খাবলৈ দিয়া হয় সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে সেই বিষয়ে আমি দুটা ভিডিও টিপছ অসম ইউটিউব চেনেলটোত আপলোড কৰি থৈছো আৰু তাৰ লিংক আমি ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিওটো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে দুয়োটা ভিডিও চাব পাৰে বৰ্তমানে আপোনালোকে যিখিনি পোৱালি দেখিবলৈ পাইছে এই পোৱালিখিনি হৈছে আমাৰ ফাৰ্মৰ লোকেল কুকুৰাৰ পোৱালি আৰু এই পোৱালিখিনিক আমি 15 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিছিলো আৰু 15 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰব খাবলৈ দিয়া নাই ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো আৰু 15 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক আকৌ লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিছিলো আৰু 15 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক বনিছল ভিটামিন পানীত মিহলি কৰি খাবলৈ দিছিলো বন্ধু বান্ধৱীসকল যদি আপোনালোকে বনিছল ভিটামিনটো নাপায় তেনেহলে বনিছল ভিটামিনৰ ঠাইত আপোনালোকে ভিমাৰেলু কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিব পাৰে 16 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক পুনৰ লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিছিলো আৰু 16 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰব খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো 16 নম্বৰ দিনাখনৰ সন্ধিয়া সময়তো আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো আৰু 16 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক পুনৰ বনিছল ভিটামিন পানীত মিহলি কৰি খাবলৈ দিছিলো 17 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰব খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো আৰু 17 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়তো আমি ইহঁতক লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো 17 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো আৰু 17 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক পুনৰ বনিছল ভিটামিন পানীত মিহলি কৰি খাবলৈ দিছিলো 18 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰব খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানীহে খাবলৈ দিছিলো আৰু 18 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়তো আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো 18 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক পুনৰ লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো আৰু 18 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক কেলচিকেয়াৰ কেলচিয়াম পানীত মিহলি কৰি খাবলৈ দিছিলো চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰক কেলচিয়াম দিয়াটো অত্যন্ত প্ৰয়োজন যদি আপোনালোকে কুকুৰাবোৰক সময়মতে কেলচিয়াম নিদিয়ে তেনেহলে কুকুৰাবোৰৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ দেখিবলৈ পোৱা যায় কেলচিয়ামৰ অভাৱৰ কাৰণে কুকুৰাবোৰৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ দেখিবলৈ পোৱা যায় যেনে কেনিবিলিজিম ইয়াৰ উপৰিও কেলচিয়ামৰ অভাৱৰ কাৰণে কুকুৰাবোৰৰ দুয়োখন ভৰি অচল হৈ যায় সেই কাৰণে আপোনালোকে কুকুৰাবোৰক সময়মতে কেলচিয়াম দিয়াটো অত্যন্ত প্ৰয়োজন 19 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰব খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো 19 নম্বৰ দিনৰ ৰাতিপুৱা সময়ত আমি ইহঁতক পুনৰ লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো 19 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক পুনৰ কেলচিকেয়াৰ কেলচিয়াম পানীত মিহলি কৰি খাবলৈ দিছিলো আৰু 19 নম্বৰ দিনাখনৰ সন্ধিয়া সময়তো আমি ইহঁতক লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো 20 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰব খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো আৰু 20 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়তো আমি ইহঁতক লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো 20 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰব খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো আৰু 20 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত বা 20 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি ইহঁতক কোনো ধৰণৰ দৰব এই কাৰণে খাবলৈ দিয়া নাছিলো কিয়নো 21 নম্বৰ দিনাখন আমি এই পোৱালিবোৰক তৃতীয়টো ভ্যাকচিন কৰিছিলো আৰু আমি আপোনালোক আগতেও জনাইছিলো যে ভ্যাকচিন দিয়াৰ এদিন আগত ভ্যাকচিন দিয়া দিনাখন আৰু ভ্যাকচিন দিয়া দ্বিতীয় দিনাখন কুকুৰাবোৰক কোনো ধৰণৰ দৰব দিব নালাগে ইহঁতক কেৱল প্লেন পানী খাবলৈ দিব লাগে আৰু 20 নম্বৰ দিনাখনৰ সন্ধিয়া সময়তো আমি ইহঁতক লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে হেতুৱে খাবলৈ দিছিলো 21 নম্বৰ দিনাখনৰ ৰাতিপুৱা সময়ত আমি এই পোৱালিবোৰক কোনো ধৰণৰ দৰব খাবলৈ দিয়া নাছিলো ইহঁতক কেৱল প্লেন পানী খাবলৈ দিছিলো আৰু লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিছিলো 21 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত আমি এই পোৱালিবোৰক পোন প্ৰথমে
লোকেল কুকুৰাৰ কাৰণে যি ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিছিলো আৰু তাৰ পাছতে ইহতক আমি তৃতীয়টো ভ্যাকচিন পানীত মিহলি কৰি খাবলৈ দিছিলো হয় বন্ধু বান্ধৱীসকল আমি 21 নম্বৰ দিনত এই পোৱালিবোৰক যেটো ভ্যাকচিন কৰিছিলো সেই ভ্যাকচিনটো আমি পানীত মিহলি কৰি এই পোৱালিবোৰক খাবলৈ দিছিলো আৰু 21 নম্বৰ দিনাখন আমি এই পোৱালিবোৰক যেটো ভ্যাকচিন কৰিছিলো সেই ভ্যাকচিনটোৰ নাম আছিল লাসোটা ভ্যাকচিন মানে 5 পৰা 7 দিন বয়সত যেটো ভ্যাকচিন কুকুৰাৰ পোৱালিবোৰক দিয়া হয় তাৰে বুষ্টাৰ ডোজটো আমি 21 দিন বয়সত এই পোৱালিবোৰক দিছিলো আৰু এই লাসোটা ভ্যাকচিনটো আমি পানীত মিহলি কৰি কেনেকৈ কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিছিলো সেই বিষয়ে যদি আপোনালোকে আৰু অধিক জানিব বিচাৰে তেনেহলে সেই বিষয়ে আমি এটা ভিডিও টিপছ অসম ইউটিউব চেনেলটোত আপলোড কৰি থৈছো আৰু তাৰো লিংক আমি ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিওটো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে ভিডিওটো চাব পাৰে 15 নম্বৰ দিনাখনৰ পৰা 21 নম্বৰ দিনাখনলৈকে আমি এইখিনি কাম কৰাৰ উপৰিও আৰু কিছুমান কাম কৰিছিলো যেনে ৰাতিপুৱা 9টা মান বজাত আমি ফাৰ্মৰ বাহিৰত যিখিনি তিৰপাল লগাই থৈছো সেইখিনি ওপৰলৈ উঠাই দিও যাতে ৰাতিৰ ভাগত ফাৰ্মৰ ভিতৰত যিখিনি গ্যাস জমা হৈছিল সেইখিনি বাহিৰলৈ ওলাই যাব পাৰে আৰু সন্ধিয়া 6টা মান বজাত আমি আকৌ পুনৰ সেই তিৰপালেৰে ফাৰ্মখন ঢাকি দিও যাতে বাহিৰৰ ঠাণ্ডা বতাহ ভিতৰলৈ সোমাব নোৱাৰে আৰু কুকুৰাৰ পোৱালিবোৰক ঠাণ্ডা নালাগে আৰু ইয়াৰ উপৰিও মজিয়াত আমি যিখিনি ধানৰ ভুচি পাৰি দিছো সেইখিনি আমি প্ৰতিদিনে ৰেকিং কৰো আৰু দুদিন তিন দিনৰ মুৰে মুৰে সেই ভুচিখিনি খলনি কৰি দিও যাতে ফাৰ্মৰ ভিতৰত কোনো ধৰণৰ গ্যাস হ'ব নোৱাৰে আৰু কুকুৰাৰ পোৱালিবোৰক কোনো ধৰণৰ বেমাৰে আক্ৰমণ কৰিব নোৱাৰে এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথা আমি আপোনালোকক জনাই দিও 15 নম্বৰ দিনাখনৰ পৰা 21 নম্বৰ দিনাখনলৈকে মানে তৃতীয়টো সপ্তাহত কুকুৰাৰ পোৱালিবোৰক 85 ডিগ্ৰী মানে 85 ডিগ্ৰী ফাৰেনহাইটত ব্ৰুডিং কৰিব লাগে আৰু এই তাপমাত্ৰা জুখিবৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ মিটাৰ এটা অনলাইন যোগে ক্ৰয় কৰিব পাৰে বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আমি আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰি মাৰিছো ধন্যবাদ